নমস্কাৰ, অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আপোনালোকৰ ভালেই চাগে, মোৰো ভালেই। মই আজি আপোনালোকৰ আগত এটি বিয়ানাম গাবলৈ যত্ন কৰিছোঁ। কেনে হয় ক'বচোন। যদি ভাল লাগে লাইক কৰিব আৰু বেয়া লাগিলেও বেয়া কমেণ্ট নকৰিব। মই মাত্ৰ চেষ্টাহে কৰিছোঁ, কাৰণ মোৰ ভণ্টি এগৰাকী কাইলৈ বিয়া দিব। তাকে মনত পৰিল অকণমান গুণগুণাই চাওঁ, সেইবুলি আৰম্ভ কৰিছোঁ। সুখৰে কাহিনী আৰু ক'ত পাম, আজিয়ে আৰম্ভ জীৱন সংগ্ৰাম। জীৱনৰ সংগ্ৰামত যি হয় হ'ব, মৰমৰ দেউতা ঐ কি গতি হ'ব। 10 মাহ 10 দিন গৰ্ভত লৈ মায়ে মোক তুলিছিল যত্ন কৈ। সেইজনী মাক মই কিদৰে এৰিম, আজি নকন্দাকৈ কেনেকৈ থাকিম। ভূঁই ৰুই আছিলোঁ দকৈ হোলাত, মায়ে মোক তুলিছিল পথালি কোলাত। আজি মোৰ দিনটো সৌভাগ্যৰ দিন, মূৰতে উৰণি আনন্দৰ চিন। বামুণৰ বেদৰে ছিঙিলোঁ সূত, ৰাতি 12 বজাত লৈ যাব মোক। ৰাতি 12 বজাত লৈ যাব মোক।